নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই পূজাই মোৰ নতুন এটা ভিডিঅ'লৈ। আজি সৰস্বতী পূজা আৰু লগতে ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ সকলোকে হিয়া ভৰা শুভেচ্ছা জনালোঁ আৰু লগতে সৰস্বতী পূজাৰো সকলোকে শুভেচ্ছা জনাই পেলাই আমি শংকৰদেৱ শিশু নিকেতন বহৰীত আহিছোঁ মাইনাৰ স্কুলত পূজা উদযাপন কৰিবলৈ। পোনপ্ৰথমে আমি আহি পেলাই আমি পূজাৰ মণ্ডপলৈ গৈছোঁ, ধূপ চাকি জ্বলাম বুলিয়ে গতিকে বৰ বেছি ভিডিঅ' কৰা নাই, যিখিনি কৰিছোঁ সেইখিনিয়ে মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আশা কৰোঁ আপোনালোক। আৰু সৰস্বতী পূজাৰ দিনাই গণতন্ত্ৰ দিৱস যিহেতুকে ৰাতিপুৱা পতাকা উত্তোলন কৰা হৈছিলে, গতিকে এবাৰ আহিলোঁ পতাকাৰ ওচৰত। অকণমান ব্লাল হৈ আছে বেছি। ৱাহ ধুনীয়া লগা হৈছে আজি, ৱাহ বঢ়িয়া লাগছে আজি, বঢ়িয়া লাগছে, একদম ধুনীয়া। কি নাম? তুমি হেৰিত পাইছিলোঁ মই তোমাক নিউজত, হয় না? কোন ক্লাছত পঢ়ি আছা? 3। আজি কেনে লাগিছে? ভাল লাগিছে নে পূজাত আহি? মনটো কেনেকুৱা? লঘোণে আছা নে নাই? লঘোণে আছা নে নাই পূজা কৰিবৰ কাৰণে? সেইটো সুধিছোঁ। আছ বাইদেউ? আজি বহুত ধুনীয়া লাগিছে। নকয় একো পূজাৰ কওক না কিবা অলপ, কেনেকুৱা আয়োজন কৰিম? সৰস্বতী পূজা সকলোকে শুভেচ্ছা জনালোঁ। আৰু ৰাতিপুৱাই আহিলোঁ, কাম বন কৰিলোঁ, পতাকা উত্তোলন কৰিলোঁ। আজি ২৬ জানুৱাৰী, গতিকে দুটা উৎসৱ আজি। ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ আচাৰ্যখিনিৰো বহুত মনত ফূৰ্তি আৰু গোটেই মানুহখিনিক আজি লগ পাম একেলগে। গতিকে সকলোলৈ সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল আৰু পূজাখন যাতে ভালদৰে চলি যায় তাৰ কাৰণেও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আমাৰ এই দুজনী গাৰ্জেন, গতিকে তেওঁলোকেও যাতে ভালে থাকে, ল'ৰা ছোৱালীখিনি ভালে থাকে, এইখিনি আমাৰ ভাল শিক্ষা দিব পাৰে আৰু তুমি ঠিক আছে। আৰু ইপিনে আমাৰ পূজা চলি আছে, সৰস্বতী পূজা, আৰু বাকীবোৰ চব ইফাল সিফাল ঘূৰি আছে, কোনোবাই বহি আছে। বোলকচোন কুপন দিব কিবা সৰস্বতী পূজাৰ, ভাতৰ কুপন বনাই ন? ভাত খোৱা কুপন নেকি? ইয়াতে ভাত খোৱা কুপন দিয়া হ'ব দেই। কুপন নহ'লে ভাত খাব নোৱাৰি নেকি? আচ্ছা আচ্ছা। কিবা কোৱা সৰস্বতী পূজা কি ধুনীয়া লাগছে কাপোৰ, কি পিন্ধি চাই লওঁ। অঞ্জনা আৰু তোমাৰ নামটো কোৱা? আৰু এইকাৰণে মীনাক্ষী আধা মৰা হৈ আছে, কি ভাবি আছ? আজি সৰস্বতী পূজা পূজা লাগিছে আমাৰ নাই, মই চিম্পল পিন্ধি আহিছোঁ, ভাল নহয়। পূজা লাগছে, সৰস্বতী হৈ আহিছে, পুৰা সৰস্বতী একদম বাকী কি পিন্ধিছে মেখেলা? আৰু বাকী পিনে আছে ৰাকেশ আচাৰ্য আৰু গাৰ্গীৰ মায়েক আহিলে। এইটো গাৰ্গীৰ মায়েক বৰ ধুনীয়া লগা হৈছে। কিয় দেখা নাই? পিছৰ পৰা তুমি চাওচোন, এইটো পূজাত দিছে। আৰু বিশেষকৈ মন্দিৰটো খুব ভাল লাগছে, মণ্ডপটো।
বেয়া হ'লে কাটি দিবা। নাই নাই নাকাটো। আচাৰ্য কিবা ক'ব পূজালৈ? কেনেকুৱা কি আয়োজন কৰিল, কেনে লাগিল? আমি কালিৰ পৰা খুব মানে কষ্ট কৰি আছোঁ, একদম ৰাতিপুৱা আহিছোঁ আজি 26 জানুৱাৰী যিহেতুকে গণৰাজ্য দিৱস পালন কৰিছোঁ। তাৰপিছত যাই পেলাই আৰু মেকআপ চেকআপ কৰি পেলাই আহিছোঁ। মেকআপ চেকআপ কৰিব নহ'লে অলপ সেইকাৰণে বহুত ধুনীয়া লাগিছে আপোনাক। ৰবা ইয়াত লিখা আছে সমৰ্পণ নীতি কাৰ্যক্ৰমে আৰু আমাৰ এইপিনে পঢ়ি আছে প্ৰধান আচাৰ্য। মাতটো একেবাৰে অৱস্থা নাই, চৰ্দি লাগি পেলাই। আৰু অংকুল মুকুল প্ৰথমতে ভাত খাব দিছে, ভাতটো খাই ল'ম। আৰু আমি এইপিনে ভাত খাব আহি গ'লোঁ। অংকুল মুকুল ফাৰ্ষ্ট মানে ভাত খাব দিছিলে ফাৰ্ষ্ট বেষ্টতে। গতিকে আজিৰ ভিডিঅ'টো আৰু ইমানখিনিয়ে। খাই লৈ ঘৰলৈ যাব লাগে, গাও বহুতখিনিয়ে বেয়া। যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।